নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই। স্বাগতম জনালোঁ মোৰ নতুন ইউটিউব চেনেল লুকুৰাজ ট্ৰেভেল জিন্দগীলৈ। আৰু বন্ধুসকল, আজি মানে আমি গৈ আছোঁ এতিয়া গাভৰু দলং, আৰু মোৰ লগত যাব শান্তনু। তো গাইছ বলক গৈ থাকোঁ। তো বন্ধুসকল, মানে আমি এতিয়া গৈ আছোঁ গাভৰু দলং, আৰু আমাৰ ইয়াৰ পৰা গাভৰু দলং বেছি দূৰ নহয়, প্ৰায় 15-17 বা 20 কিলোমিটাৰ হয়। এইডোখৰ ঠাইডোখৰ নাম কি শান্তনু? গড়গুৰি। তো গাইছ, এই গড়গুৰি চাৰিও চাইডে চাওক না, আপোনালোকে চাওক না, ভিউটো চাওক, পুৰা মানে সেউজীয়া সেউজীয়া এইপিনে ধান মানে পথাৰৰ মাজত আমি ইমান মজাকৈ এই ৰাস্তাটো মই আপোনালোকক দেখাবলৈ চেষ্টাটো কৰিছোঁ। গাইছ, এটা আহিলে অকণমান ভাল লাগিছে, কি মজা বতাহ মাৰিছে। তো আমি গৈ থাকোঁ, আমাৰ ডেষ্টিনেশ্যন পাবলৈ আৰু প্ৰায় লাগিব 15-20 কিলোমিটাৰ আছে আৰু প্ৰায়। তো এতিয়া গাইছ গৈ থাকোঁ আমি। গাইছ, আমি এতিয়া ওলাই গ'লোহি চাচনি আমি পাই গ'লোহি, আৰু বেছি দূৰ নাই, প্ৰায় আৰু 10-15 মিনিটত আমি পাই যামগৈ। এই চাইডতে অকণমান গাইছ, মানে বাইকখন ইটো চাইডে নিব পাৰি, কিন্তু মানে বহুত বোকা হৈ যাব, এনেও বাইকখন বহুত বোকা হৈ আছে। তো সেইকাৰণে মানে এতিয়া ফাইনেলি গাইজ আমি পাই গ'লোহি গাভৰু দলং। আৰু গাইজ এতিয়া মানে গাভৰু দলং ইয়াৰ কিলোমিটাৰ দৈৰ্ঘ্য আছে 900 মিটাৰ, 900 নে 700 মিটাৰ নে 900 হৈছিলে। চ' গাইজ এইটো চব 700 মিটাৰ চাম মোৰ মতে, 700 মিটাৰ। মুঠ খুঁটা 11টা আছে, মুঠ খুঁটা 11টা। নিৰ্মাণ হৈছিলে 1976 চনত গাভৰু দলং। তো ফাইনেলি গাইছ আমি এতিয়া পাই গ'লো সেই গাভৰু দলং। আপোনালোকে ভিউটো চাওক, আগত আৰু মজা ভিউ আছে, বলক গাইছ।
হৈ আছে আমাৰ ককাই দিও। তো মানে গাইজ কথাটো কি হ'ল, গাভৰু দলঙৰ মই শুনামতে মানে দুটা কাহিনী আছে। তো ফাৰ্ষ্ট কাহিনীটো হ'ল কি, ইয়াত মানে এই আপোনালোকে এই তলত দেখিছে না, এই তলত মানে এই যোনকেইটা লোহা আছে ডাঙৰ ডাঙৰ, তো আগতে বোলে সেনেকুৱা লোহা আছিল একদম ইটো পাৰলৈকে। তো তেতিয়া ল'ৰা এটা আৰু ছোৱালী এজনীয়ে প্ৰেমিকা আছিল। তো দুইজনে দলংটো পাৰ হ'বলৈ মানে দলংটো তেতিয়া নাছিল বা এনেকৈ পাৰ হৈ পিনি গৈ আছিল। তো আগত নদীত মানে ছোৱালীজনী পৰি পিনি মৰি থাকিল, দুৰ্ভাগ্যক্ৰমত পৰি পিনি মৰি থাকিল। তো সেইকাৰণে মানে গাঁৱৰ মহিলাসকলে যে ইয়াত দলং এখন লাগে, সেইকাৰণে দলংখন বনাবৰ কাৰণে সম্ভৱ প্ৰতিবাদ কৰিছিল নেকি। তো সেইকাৰণে ইয়াত এইখন দলঙৰ নাম দিয়া হ'ল গাভৰু দলং। এইটো কিমান সত্য হয় কিমান সত্য নহয় সেইটো কথাটো মই নাজানিছোঁ। কিন্তু আৰু এটা হ'ল কাহিনী, আৰু এটা নেক্সট কাহিনীটো হৈছে কি যে ইয়াত মানে যোনবিলাক গাভৰু ছোৱালী, তো গাভৰু ছোৱালীয়ে বোলে এইখন দলং বনাইছিল, নিৰ্মাণ কৰিছিল। তো সেইকাৰণে এইখনৰ নাম গাভৰু দলং। তো কোনটো সঁচা হয় কোনটো মিছা হয় এইটো কথাটো মই নাজানিছোঁ। তো আপোনালোকে জানে যদি মোক কমেণ্ট কৰি পিনি ক'ব। তো বাকী গাইজ এতিয়া পোন্ধৰ কিলোমিটাৰমান হ'ব নেকি আমাৰ ঘৰৰ পৰা। মানে এইডোখৰতে বোলে সেই ছোৱালীজনী মানে পানীত পৰি পিনি মৰি থাকিল, দুৰ্ভাগ্যমান নাইকিয়া হ'ল। তো গাঁৱৰ আকৌ হাতত নাযাওঁ এই তো চাওক না গাইজ, বিহুটো চাওক। বিহু কমেও তলত 10 ফুটমান দ হ'ব নেকি মই জনাত, মানে নাজানিছোঁ কিমান দ। যেতিয়া পানী হয়তো বহুত ওপৰলৈকে হয়, এতিয়া সিমান পানী নাই। তো ইটো পাৰে মানে বেছি দূৰ নাই আৰু। তো সান্দৰটো নাযাওঁ বুলি কৈছে, মই চাই থৈ গৈছোঁ। তো আই লাভ ইউ টু। আকৌ চয়নিকা মানে নাম্বাৰটো হৈ দিছে, আৰু এইপিনে লিখি দিছে আকৌ চয়নিকা লিখিছে বোলা নাজানো। আই লাভ ইউ টু। কোনে কি কৈছে এইবিলাক নাজানো। প্ৰায়ভাগ খুটাত মানে আপোনালোকে দেখিবই পাব এনেকুৱা নাম চাম দেখি থৈ দিয়া। আৰু মই এইটো চাইডে যাবলৈ চেষ্টাটো কৰিছোঁ। আৰু গাইজ চাওক না, ভিউটো চাওক, বিহু গাইজ চাওক না কিমান ডাঙৰ, কি মজা বতাহ মানে আপোনাৰ চাওক না, মানে আহি কিবা এটা ভাল লাগে এইবিলাক জেগালৈ। চাওক গাইজ আপোনালোকে মাতষাৰ শুনিব পাৰিছে নাই, ভালকৈ মন দিয়কচোন। কেটেং 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 বুজি আছে। মানে ইয়াত পানী যিহে সোঁতৰ পৰা মানে খুটাকেইটাত লাগিছে ন, খুটাকেইটা সিদি গৈছেগৈ মোৰ মতে দেই। মই নাজানিছোঁ কিমান হয়তো কিমান নাই সেইটো। চব মানুহ এটাও নাই, চক নাই গাইজ। ভাও অকল শান্তনু ৰখি আছে আৰু মই ইয়াত আছোঁ। তো গাইজ এতিয়া আপোনালোকক যিমানখিনি পাৰোঁ মানে গাভৰু দলংখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বাকী কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্টত জনাব। আৰু এতিয়া আমি ইয়াত বেছি টাইম নকৰোঁ, যিহেতু মোৰ ঘৰতো অলপ কিছুমান কাম আছে, সেইখিনি কৰিবগৈ লাগে। তো এতিয়া প্ৰায় 12টা বাজিলে। তো গাইজ এতিয়া আমি গাভৰু দলং পৰা ওলাই মেলি, যিহেতু মই কৈছোঁ যে মোৰ হাতত আজি 1 টকাও পইচা নাই। তো শান্তনে মোক কল কৰি পিনি কৈছে যে ভাই ভিডিঅ' কিয় দিয়া নাই। তো মই কৈছোঁ যে কণ্টেণ্ট আছে, কিন্তু মানে মেইনলি ঘৰৰ পৰা ওলাই গ'লেতো পইচা দৰকাৰ ন, তো পইচাটো নাই। তো শান্তনে ক'লে যে একো নাই, বাদ দে আমাৰ ঘৰলৈ মই তেল চেল ভৰাই দিম, মই চব কৰি দিম, খোৱা বোৱা চব মই দিম। তো মানে সি ক'লে, সি অকণমান মানে মটিভেটো কৰিলে মোক যে এনেকৈ ভিডিঅ' বনাবি, এনেকৈ নবনালে কেনেকৈ হ'ব।
তো মানে গাইজ আপোনালোকে ছাপোৰ্ট কৰিব আৰু শান্তৰ নিচিনা যদি লগৰ এটা থাকে তো আপুনি নিশ্চয় ক'লে ঘৰো যাব আছে স্কেম কৰি লাভ নাই তো গাইজ এইবিলাক দেখিছে নে পুৰা বগৰী গছ মানে পুৰা এভৰিথিং পুৰা বগৰী গছ মানে বগৰী গছ আপোনালোকে ইয়াত যদি বগৰী মানে বগৰী যোনটো টাইমত ওলায় তো সেইটো টাইমত আহিব পুৰা বগৰী খাই যাব পাৰিব ইয়াত কাৰণ চাৰিওফালে বগৰী গছে প্ৰায় ভাগ বাকী গছ তেনেকৈ নাই মানে এনেকৈ নাম চাম লিখি গ'লে আশা নিজৰ আশা পূৰণ যি কি নহওক আমি গৈ থাকোঁ ঘৰ প্ৰায় 700 মিটাৰ দূৰ মানে দৈৰ্ঘ্যটো হৈছে 700 মিটাৰ মুঠতে এই তলত যোনখিনি খুঁটা আছে ন মুঠতে খুঁটা আছে 11টা খুঁটা 700 মিটাৰ দৈৰ্ঘ্য তো গাইজ আমি এতিয়া বৰ্তমান গাভৰু দলং পৰা ওলালোঁ আৰু আমি এতিয়া গৈ আছোঁ ঘৰলৈ বুলি তো বলক গাইজ গৈ থাকোঁ তো গাইজ মানে আমি এতিয়া ইয়াত চাওমিন খাওঁ বুলি সোমালোঁ আহক দাদা চাওমিন হ'ব দিবচোন চাপ্লাই বাইদেউ জেগাডোখৰ নাম কি খাটুৱা তো গাইজ আমি এতিয়া আছোঁ বৰ্তমান খাটুৱাত আৰু আমি এতিয়া এই হোটেলখনৰ নাম কি হয় আৰু আমি এতিয়া জানমণি ফাষ্ট ফুডত সোমাইছোঁ তো এতিয়া আমি কিবা এটা খাই লওঁ বাকী আপোনালোকক জনাই আছোঁ অকণমান দেৰি তো গাইজ এতিয়া খানা চানা খাই ৰেডি আমাৰ হৈ গ'ল এতিয়া আমি যাব লাগে ঘৰ তো এতিয়া আমি ঘৰলৈ বুলি গৈছোঁ ডাইৰেক্ট আপোনালোকক ঘৰতে লগ পাই আছোঁ তো গাইজ এতিয়া ফাইনেলি ঘৰ পালোহি আৰু শান্তনুকো তাৰ ঘৰত থৈ আহিলোঁ তো যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত এটা নতুন জেগাৰ লগত তেতিয়ালৈ বাই বাই